আশা কৰোঁ সকলোৱে ভালে কুশলে আছা। আজি মই উপস্থিত আছোঁ ভাৰত ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ উত্তৰ অঞ্চলত ডিমাকুচি অঞ্চলত আছোঁ মই। আজি মই ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিলোঁ, খুব ভাল লগা এটা কথা, ভাল লগা এজন যুৱকৰ মই যি কাহিনী দাঙি ধৰিম বুলি ভাবিলোঁ আচলতে এই সাধাৰণ ভিডিঅ'টোৰ দ্বাৰাই। আচলতে নেমু খেতিৰ জৰিয়তেও মানুহ স্বাৱলম্বী হ'ব পাৰে, এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে উত্তৰ অঞ্চলৰ এজন যুৱকে। উত্তৰ অঞ্চল বুলি ক'লে ভাৰত ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ ডিমাকুচি অঞ্চলৰ এজন যুৱকে নেমু খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। কেনেকেনো কি কৰিলে বা কিমান দিনৰ পিছত তেখেতে আজি ইষ্টাব্লিছ হৈছে বা নিজে চলিব পৰা হৈছে, চাকৰিৰ পিছত নদৌৰি খেতিৰ জৰিয়তে তেখেতে কিমান টকাকেনো ইনকাম কৰি আছে, কেনেকেনো চলি আছে, আহকচোন আমি ভিডিঅ'টো শেষলৈ চাওঁ। এইখন হৈছে ডিমাকুচিৰ উত্তৰ অঞ্চলৰ এজন যুৱকৰ নেমু বাগান। গোল নেমু, কাজি নেমু বাগান, প্ৰায় ৫-৬ বিঘা মাটি সাঙুৰি আচলতে এই নেমুৰ বাগানখন তেখেতে বনাইছিলে। ইয়াত লাগি আছে নেমু, লমালমে লাগিছে, আপোনালোকে দেখিব পাৰিছে। আৰু এটা কথা ক'ব লাগিব, সময়ত বজাৰ কৰা লোকজনেহে গম পায় আচলতে এটা নেমু কিমান দামত কিনি খাব লাগে। বজাৰ কৰা ব্যক্তিসকলে জানে নেমুসমূহৰ দাম কিমান। লাগিছে, এতিয়া ফল ধৰিছে কিছু। ইয়াত বহু কেইজোপা গছ আছে আচলতে। মোৰ কেমেৰাৰ কোৱালিটি যিহেতু ভাল নহয়, গতিকে মই সকলোখিনি দেখাব নোৱাৰিম চাগে। তো মই যিখিনি সম্ভৱ হয় মই দেখুৱাই আছোঁ। আচলতে নেমু খেতি কৰিও যে স্বাৱলম্বী হ'ব পাৰে, তাৰ এক জ্বলন্ত উদাহৰণ এই যুৱকজন। মই দেখুৱাই আছোঁ। অলপ পিছতে মই তেখেতৰ সৈতে কথা পাতিম। তেখেতে ক'ৰ পৰা কেনেকৈ পুলি আনিছে, কেনেকৈ এই বাগানখন বনাইছে, মই কথা পাতিম। আপোনালোকে দেখা পাইছে এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব ভাৰত ভূটান সীমান্তৰ উত্তৰ অঞ্চলৰ। দাদা এজনৰ সৈতে অকণমান কথা পাতিম। দাদা অকণমান ইফালে আহক, ৰ'দ আছে ইফালে। দাদা, কিমান দিনৰ পৰা বনাই আছিলে আপুনি বাগানখন? কিমান দিন হৈছে? মই 2020ৰ পৰা কৰিছোঁ বাগানটো। প্ৰায় 5 বছৰ হৈছে। 5 বছৰ ৰানিঙত আছে এতিয়া। কিমানমান বিঘাৰ বাগান এইটো? মাটিটো আছে 7 বিঘা পূৰা লগাইছোঁ মই। 7 বিঘা গোটাইটো বাউণ্ডেৰী গোটাই দিলোঁ। ইয়াত আমাৰ মানে মাটিটো এনেকুৱা আছে, মাটিটো বহুত ভাল আছে, কিন্তু বান্দৰৰ উৎপাতৰ কাৰণে মই নেমুটো বাছি ল'লোঁ। এতিয়া নেমু বাচাৰ পিছত ময়ে বাচি আছোঁ নেমুৰ পৰা, কাৰণ নেমুৰ পৰাই উপাৰ্জন হৈছে। আৰু মই এইটো দিয়ে চলি আছোঁ বৰ্তমান। আচ্ছা আচ্ছা। আজিৰ তাৰিখত কিমানমান ইয়াত নেমুৰ পুলি আছে, আৰু অকল নেমুৱে নে আৰু কিবা কিবি ফল আছে ইয়াতে? অকল নেমুৱে আছে, কাজি নেমু আছে, গোল নেমু আছে, আৰু বেলেগ এটা জাতিৰ নেমু গোল নেমু আছে চেন্নাইৰ, যোনটো আমাৰ বহুত ভাল। এইটো 3 মাহমান থাকি যায় পকাৰ পিছতো, ইমান টেনশ্যন নহয়। কিমানমান পুলি হ'ব ইয়াতে গছ আছে? এইটো বাউণ্ডেৰীত 600 পুলি আছে। 600 পুলি আছে। আচ্ছা, বছৰি কিমানমান উপাৰ্জন হয় আপোনাৰ এই নেমুৰ পৰা? মানে দুটা ছিজনত হয়তো, দুটা ছিজনত 4 লাখ টকা আহি যায় আৰু। চলিব পাৰি, চলিব পাৰে আৰামত। মানে খেতি কৰি বা নেমু খেতিৰ জৰিয়তে মানুহ স্বাৱলম্বী হ'ব পাৰে। খেতি কৰিলে, নেমু খেতি কৰিব, নেমু খেতিত একদম কম, মানে আপোনাৰ কষ্টও কম আছে। একবাৰে মানে যি কষ্ট কৰিব লাগে, বাকী আৰু এনেকুৱা হেৰি নহয়। নেমু খেতি কৰিলে আপুনি বিন্দাছত চলি থাকিব পাৰিব, বছৰে ফলটো আহি থাকিব বোলে। আচ্ছা, ইয়াৰ পুলিবিলাক আপুনি ক'ৰ পৰা আনিছিলে? মই হৰিচিঙাৰ পৰা আনিছিলোঁ। হৰিচিঙাৰ পৰা ন? আচ্ছা, নাৰ্চাৰীৰ পৰা। আপুনি যেতিয়া এই বাগানখন বনাইছিলে তেতিয়া আপোনাৰ আনুমানিক কিমানমান টকা খৰচ হৈছে? যেতিয়া লগাইছিলোঁ তেতিয়া মই এনেকুৱা সঠিকটো হিচাপ কৰা নাই, কাৰণ লকডাউনৰ সময়ত মানুহবিলাকে কাম বন নাছিলে। তেতিয়া মই মানুহবিলাকক ইয়াতে পোহা কৰিছিলোঁ, তেওঁলোকক কাম লগাইছিলোঁ, আৰু হাজিৰাও দিছিলোঁ। 50% হাজিৰা, 400 টকা থাকিলে 200 টকা দি আছিলোঁ, এনেকুৱাকৈ আৰু। বহুত কম খৰচত হৈছিল মানে? খৰচটো বহুত কম হৈছিল তেতিয়া। আচ্ছা দাদা, মই এটা কথা সুধিব বিচাৰোঁ, এজোপা নেমু
পুলি ৰোৱাৰ পিছত কিমান দিনৰ পিছত ফল দিয়ে আচলতে? 3 মাহৰ পৰা 4 মাহ ধৰক আপুনি। আপোনাৰ কষ্টৰ ওপৰত কথা, যেনেকুৱা আপুনি চোৱা চিতা কৰিব তেনেকুৱাই মানে গ্ৰ'থটো ল'ব আৰু। তাৰপিছতে সেইটো মানে চোৱা চিতা কৰাৰ ওপৰত ডিপেণ্ড কৰে আৰু ফলটো। আচ্ছা, শেষত কি ক'ব যুৱকসকলক, যিহেতু একাংশ যুৱক আছে, মোৰ দৰে একাংশ যুৱক আছে পঢ়া শুনা কৰি নিবনুৱা সমস্যাত ভুগিছে, ময়ো এজন তাৰে, আপুনি কি ক'ব আমাৰ নিচিনা ব্যক্তিক? মই এইটোৱে কওঁ যে পঢ়া লিখা কৰাটো খুব দৰকাৰ, আৰু পঢ়া লিখা নকৰিলেও কিছুমান বস্তু গম নাপায়। কাৰণ আজি মই পঢ়িলোঁ বুলি আজি গম পালোঁ যে মই কোনটো কৰিব লাগে কোনটো কৰিব নালাগে। এতিয়া বেয়া কামত বহুতে আছে এডভাইচ কৰে, ভাল কামত এডভাইচ নকৰে। তো মই ভাবোঁ যে পঢ়ি লিখিয়ে খেতি কৰক বা যিকোনো ফাৰ্মিং কৰক, তাত ছাকচেছ হ'ব 100%। নপঢ়াকৈ কিন্তু কাম কৰিলে একো ছাকচেছ নহয়। ঠিক আছে, থেংক ইউ। তো এয়া আছিলে আমাৰ তেখেতৰ নাম হৈছে সঞ্জুক ছব্বৰ, উত্তৰ ডিমাকুছিৰ নিবাসী তেখেত। মই অকণমান বাগানখনৰ অকণমান দৃশ্য দেখুৱাই মই ভিডিঅ'টো সামৰিম। গাইজ, আপোনালোকে দেখা পাইছে এইটো গোল নেমু, এইটো গোল নেমু। ঠাইডোখৰো বহুত ধুনীয়া লাগিছে, কাৰণ সেউজীয়া, এনেকুৱা সেউজীয়া পৰিৱেশত থাকি কিবা এটা ভালো লাগে দেচোন। এইবিলাক গোল নেমু, আৰু এইবিলাক আমাৰ কাজি নেমু চাগে। ইয়াত আপোনালোকে দেখা পাইছে ফল ধৰিছে, আৰু ইয়াৰ এটাই ভাল, 12 মাহে আচলতে ফল দিয়ে। তেখেতে কৈছে দেই, দাদাজনে কৈছে 12 মাহে ফল দিয়ে এইবিলাক গছ। গতিকে নেমু খেতি কৰক, বিন্দাছ বছৰি উপাৰ্জন কৰক, বহুত বিশেষ কষ্ট নাই তেখেতে কোৱা অনুযায়ী। এয়া আছিলে আচলতে নেমু খেতিৰে স্বাৱলম্বী হোৱাৰ এজন যুৱকৰ কাহিনীয়ে বুলি ক'ব লাগিব। তো ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক, কমেণ্ট, যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু যদি পেজত চাইছে পেজটো ফ'ল' কৰি দিব কাইণ্ডলি। তো আজিলৈ এৰিছোঁ, বাই বাই। আৰু আপোনালোকেও খেতি কৰক, নেমু খেতি কৰক।